বৰ্তমান সময়ত ভাৰতৰ অন্য এটা চৰ্চিত বিষয় হৈছে লাভ জিহাদ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি ৰাজ্যিক সংবাদ মাধ্যমলৈকে এই বিষয়টোৰ ওপৰত বহুবাৰ আলোচনা হৈছে আৰু পেনেলিষ্টসকলৰ মাজত তৰ্কাতৰ্কি হোৱাটো দেখিবলৈ পোৱা যায়। লাভ জিহাদৰ ধাৰণাটো সাধাৰণতে বিস্তাৰবাদী নীতি বা আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত বুলি ক'ব বিচাৰিছোঁ, কিয়নো যেতিয়া কোনো এটা সম্প্ৰদায়ক সংখ্যালঘু কৰাৰ স্বাৰ্থৰে নিজকে সংখ্যাগৰিষ্ঠতাৰে যেতিয়া আত্মপ্ৰকাশ কৰিবলৈ ইচ্ছুক প্ৰকাশ কৰা হয় আৰু সনাতন হিন্দু ধৰ্মৰ লোকসকলৰ মাজত এক সাম্প্ৰদায়িক অস্থিৰতাই পোনপটীয়াকৈ হ'লেও দেখা দিছে বুলি মই ভাবোঁ, কিয়নো এনেকুৱা ধৰণৰ একোটা ঘটনাই এখন ঘৰ নহয়তো কোনো এজন ব্যক্তি বিশেষকেই যে মাত্ৰ জোকাৰি যায় তেনেকুৱা নহয়। সমাজখনৰ যিটো বুনিয়াদী স্তৰ হয় তাৰ ওপৰত ইয়াৰ প্ৰভাৱ বহুত বেছিকৈ পৰে বুলি মই ভাবোঁ। আমি যদিওবা একেলগে জীয়াই থাকিব শিকিছোঁ বিভিন্ন সমাজৰ মাধ্যমত বা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত, কিন্তু আমি প্ৰত্যেকেই আমাৰ একোখন সমাজৰ যিবোৰ নীতি আৰু আদৰ্শ সন্মান আৰু স্বীকাৰ কৰাটো প্ৰয়োজন। সেইবোৰ নীতি আৰু আদৰ্শৰ কথা কৈছোঁ যিবোৰৰ মাধ্যমেৰে আমি নিজকে অনৈক্যৰ মাজত একতাৰে পৰিচয় দি আহিছোঁ। মই অসমৰ কথাকে উল্লেখ কৰিছোঁ। অসমত মুঠ ৩.৯ কোটি জনসংখ্যা আছে আৰু তাৰেই ৩.৯ কোটি জনসংখ্যাৰ হিন্দু, মুছলমান বা অন্য জাতি জনগোষ্ঠীৰ লোকো বাস কৰে। যদি মই এই সংখ্যাটোক সংখ্যালঘু আৰু সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত সমানে দুভাগ কৰোঁ আৰু বাকী যি জনগোষ্ঠীৰ লোক আছে তেওঁলোকক ঠিক হিন্দুৰ শাৰীতেই ৰাখিলোঁ, মই এই বিষয়টোৰ ওপৰত পাছলৈ ঘূৰি আহিম। যেতিয়া এজন মুছলমান সম্প্ৰদায়ৰ লোকে এগৰাকী হিন্দু মহিলাৰ লগত নিজৰ ব্যক্তিগত পৰিচয় নোলোকোৱাকৈ বিবাহপাশত আবদ্ধ হয়, তেনে ক্ষেত্ৰত ঘটনাটো যে লাভ জিহাদৰ অন্তৰ্গত সেইটো মই নাভাবোঁ। আৰু যদি তেনেকুৱা হ'লহেঁতেন তেতিয়াহ'লে পোনপ্ৰথমে জুইকুৰা বলিউডতেই জ্বলিলহেঁতেন, যদিও বা সমাজখনৰ কাৰণে এই বিষয়টো সম্পূৰ্ণৰূপে অগ্ৰাহ্যকৰ হয়। কিয়নো বলিউডৰ কথা কিয় কৈছোঁ সেইটো হয়তো সকলোৱে বুজি পাইছে, কাৰণ বলিউডত ইতিমধ্যে অন্য একুৰা জুই জ্বলি আছে। লাভ জিহাদৰ মূল বৈশিষ্ট্যই হৈছে নিজৰ নাম পৰিচয় লুকুৱাই নিজকে হিন্দু বুলি পৰিচয় দিয়া, হিন্দু যুৱতীৰ লগত প্ৰলোভনেৰে প্ৰেম প্ৰতাৰণা কৰা বা আৰু লগতে ধৰ্ম পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰোৱা। আৰু মহিলাগৰাকীয়ে এই ক্ষেত্ৰত যদি অমান্তি হয় তেতিয়াহ'লে হত্যা, ধৰ্ষণৰ দৰে কাণ্ড কৰিবলৈও, জঘন্য কাণ্ড কৰিবলৈও কুণ্ঠবোধ নকৰা। উদাহৰণস্বৰূপে এগৰাকী 23 বছৰীয়া মহিলাক শিৰচ্ছেদ কৰা হয় তেওঁৰ গিৰিয়েকৰ দ্বাৰাই, আৰু সেই মহিলাগৰাকীৰ ভুল এটাই আছিল যে তাই মুছলমান ধৰ্ম গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল। আৰু ঘটনাটো এই বছৰৰ 23 ছেপ্টেম্বৰৰ হয় চানবাদ্ৰা নামৰ গাঁওখনত, উত্তৰ প্ৰদেশৰ। মই এতিয়া অসমৰ প্ৰেক্ষাপটখনলৈকে ঘূৰি আহোঁ। যোৱা মাৰ্চ মাহৰ পৰা এতিয়ালৈকে মই প্ৰায় 7-8টামান লাভ জিহাদৰ ঘটনা দেখা পাইছোঁ। আৰু সকলোবোৰ ঘটিত হোৱা ঘটনাই যে ছ'চিয়েল মিডিয়াত প্ৰকাশ পায় তেনেকুৱা নহয়, আৰু বহুতো অন্য এনে ধৰণৰ কিছুমান ঘটনা আছে যিবোৰ নেকি ছ'চিয়েল মিডিয়ালৈ নাহে বা আমি গম নাপাওঁ। আৰু ঘটিত হোৱা এই সকলোবোৰ ঘটনাই যে লাভ জিহাদৰ চক্ৰটোৰ লগত পোনপটীয়াকৈ জড়িত আছে মই সেইটো নাভাবোঁ। ইয়াত কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ নহয়তো ইচ্ছাও হয়তো জড়িত হৈ থাকিব পাৰে। হয়তো তেওঁৰ মতে তেওঁ কৰিবলৈ যোৱা কামটো লাভ জিহাদৰ অন্তৰ্গত নহ'বও পাৰে বা তেওঁ পোনপটীয়াকৈ জড়িত হয়তো নাথাকিবও পাৰে। কিন্তু এতিয়া কথা হ'ল তেওঁ কৰিবলৈ যোৱা কামটোত যেতিয়া লাভ জিহাদৰ সকলোবোৰ চৰ্ত আৰু বৈশিষ্ট্যই প্ৰকাশ পায়, যেনে ধৰক নাম উপাধি সলোৱা, ধৰ্মান্তকৰণ কৰিবলৈ চেষ্টা কৰা, নিজকে হিন্দু বুলি পৰিচয় দিয়া ইত্যাদিবোৰ, তেতিয়া সমাজখনৰ কাৰণে এই বিষয়টো লাভ জিহাদৰ নামাকৰণ কৰাৰ বাহিৰে অন্য কোনো নামেই নাথাকে। কাৰণ মই ভালটো কৰি সমাজৰ পৰা ভাল এটা আশা কৰিব পাৰোঁ, কিন্তু বেয়া কাম এটা কৰি সমাজৰ পৰা হাততালি আশা কৰা কথাটো এইটো সঁচাকৈ লজ্জাজনক কথা হয়। আমাৰ অসমখনত, বিশেষকৈ আমাৰ হিন্দু সমাজখনত এজন মুছলমান ল'ৰাই এগৰাকী হিন্দু যুৱতীক ভাল লগা বিষয়টো এইটো সাধাৰণ কথা নহয়, এইটো বহুত ডাঙৰ কথা হয়। পুৰুষ আৰু মহিলা উভয় পক্ষৰ কাৰণে এই বিষয়টো অগ্ৰাহ্যকৰ হয়। কিন্তু তেনে ক্ষেত্ৰত এই 7-8জনমান অসাধু মুষ্টিমেয় লোকৰ কাৰণে গোটেই প্ৰক্ৰিয়াটোৱেই সাম্প্ৰদায়িক গ্ৰহণ পায়গৈ। আচল ভাৰ্চুৱেল যুদ্ধখনটো ছ'চিয়েল মিডিয়াত আৰম্ভ হয়। পোষ্ট এটাৰ তলত কমেণ্টৰ মাধ্যমেৰে এটা সম্প্ৰদায়ৰ লোকে আন এটা সম্প্ৰদায়ৰ লোকক টাৰ্গেট কৰি লয়, যেন গালি পাৰা প্ৰতিযোগিতা এখনহে আৰম্ভ হৈছে আৰু তাত কোনে কাক কিমান বেয়াকৈ গালি পাৰিব পাৰে। কিন্তু আমি এইটোও চাব লাগিব যে ছ'চিয়েল মিডিয়াত কেতিয়াও গঠনমূলক আলোচনা কেতিয়াও নকৰে, তাত সদায় আক্ৰমণাত্মকমূলক সমালোচনাই বেছিভাগ হোৱাটো দেখা যায়। আৰু এই 7-8জনমান মুষ্টিমেয় অসাধু লোকৰ কাৰণে এটা সম্প্ৰদায়ক টাৰ্গেট কৰি লোৱাটো উচিত নহয়। আৰু এই কথাটো সকলোৱে জানে, কিন্তু পালন কৰিবলৈ কোনেও নিবিচাৰে। লাভ জিহাদৰ যেতিয়া এনেকুৱা ধৰণৰ
ঘটনা প্ৰকাশ পায়, মুছলমান সম্প্ৰদায়ৰ অধিকাংশ লোকেই হয়তো ঘটনাটোক গৰিহণা দিব, নহয়তো নিজৰ মাজতে দুখ প্ৰকাশ কৰিব। আৰু মই আকৌ এবাৰ কৈছোঁ যে আমি তেওঁলোকৰ প্ৰতি সচেতন হোৱাটো দৰকাৰ, কিয়নো যেতিয়া এনেকুৱা ধৰণৰ বিভীষিত ঘটনা হোৱাৰ পাছত তেওঁলোকে যাতে মনতেও ক'ব নোৱাৰে যে ঘটনাটো বহুত ভালেই হ'ল বুলি। যদি তেনেকুৱা হয় তেতিয়াহ'লে দুই পক্ষৰ কাৰণেই এই বিষয়টো বহুত ভয়ানক হ'ব আৰু বহুত বিপদজনক হ'ব বুলি মই ভাবোঁ। কাৰণ আমি মনত ৰখাটো উচিত যে আমি অনৈক্যৰ মাজত একতাৰ পৰিচয় দিয়াৰ উপৰিও আমি সমাজখনৰ একোটা নিৰ্দিষ্ট চাৰিসীমাত পৰম্পৰাগতভাৱে বাস কৰি আহিছোঁ আৰু এই চাৰিসীমাটোত কোনেও কাৰো হস্তক্ষেপ স্বীকাৰ নকৰে। গতিকে এই দুই পক্ষৰ মাজত এতিয়া কোনোৱে মধ্যস্থতা কৰাটো অতি প্ৰয়োজন হৈ পৰিছে, যাতে পৰিস্থিতিক সন্তুলন কৰি ৰাখিব পৰা যায়, আৰু সেইটো সম্ভৱ হ'ব এখন কঠোৰ আইনৰ মাজেৰে, যিখন আইনে দোষীক শাস্তি দিব আৰু ভুক্তভোগীক ন্যায়দান দিব। কিন্তু একাংশ লোকে এতিয়া কোৱা আৰম্ভ কৰিছে যে যদি এই আইনখন আহে তেতিয়াহ'লে এটা নিৰ্দিষ্ট সম্প্ৰদায়কহে টাৰ্গেট কৰি লোৱা হ'ব পাৰে বুলি। কিন্তু মই ভাবোঁ যদি এই আইনখন অসমলৈ আহে তেতিয়াহ'লে ইয়াত দোষীকহে চিনাক্ত কৰা হ'ব, কোনো এটা নিৰ্দিষ্ট সম্প্ৰদায়ক নিশ্চয় নহয়।